নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জাষ্ট সেলৈ যোৱাকালি আমি এটা সুন্দৰ কাহিনী শুনিলো হেতু আছিল অষ্টবক্ষই এনেকুৱা কি কৰিলে যাৰ বাবে বশিষ্ঠ মুনি সাপৰ দ্বাৰা শাপিত হল আৰু দেৱব্ৰত এই ধৰা দেখি জন্মগ্ৰহণ কৰিবলগীয়া হল আজি আমি মহাভাৰতৰ অন্য এক অধ্যায়লৈ আগবাঢ়িম আৰু হেয়া হৈছে ভীষ্মৰ প্ৰতিজ্ঞা যদি আপোনালোকে আগৰ ভিডিঅটো চোৱা নাই আই বটনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা চাব পাৰে তেনেহলে আহক আজিৰ ভিডিঅটো আৰম্ভ কৰো ভীষ্মৰ প্ৰতিজ্ঞা কুৰুৰা শান্তনু আৰু দেৱব্ৰত সৰুৰে পৰা নলগলে লগা বন্ধু আছিল গংগা দেৱীৰ সৈতে শান্তনু ৰজাৰ বিচ্ছেদৰ পাছৰ পৰাই শান্তনু ৰজাৰ এটাই মাত্ৰ উদ্দেশ্য আছিল কেনেদৰে নিজৰ যুৱৰাজক ৰাজ্যৰ বাবে সুনিপুণ কৰি তুলিব সময়বোৰ এনেকৈ পাৰ হল এদিনাখন ৰজাই বনলৈ গৈছিল বনলৈ যাওঁতে তেওঁৰ নাকত এটা সুন্দৰ গোন্ধ আহি লাগিলে ৰজাৰ মনটো ব্যাকুল হৈ পৰিল এই গোন্ধৰ উৎস কি তাৰে লবলৈ গোন্ধৰ পাছে পাছে তেওঁ গতি ললে এনেদৰে বনৰ মাজত গৈ আছে এটা সময়ত সেই গোন্ধৰ উৎস পাই গল আৰু সেই গোন্ধৰ উৎস আছিল এজনী সুন্দৰ দীপলিপ কন্যা ৰজাৰ দেখি মন ব্যাকুল হৈ পৰিল আৰু তেওঁৰ মনে বিচাৰিলে সেইগৰাকী দীপলিপ কন্যা নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিবলৈ হেহে তাৰে প্ৰস্তাৱ আগত ৰাখি ৰজাই সেই দীপলিপ কন্যাক সুধিলে কি নাম তোমাৰ কাৰ ছোৱালী তুমি মোৰ পত্নী হবানে মই তোমাক নিজৰ পত্নী হিচাপে বাঞ্ছা কৰো ৰজাৰ মুখত এয়া কথা শুনি সেই দীপলিপ কন্যাই উত্তৰ দিলে মই মাছমৰীয়া সকলৰ ৰজা ধুবীৰৰ কন্যা আপুনি যদি সঁচাকৈ মোক পত্নী হিচাপে গ্ৰহণ কৰিব বিচাৰে তাত মোৰ কোনো আপত্তি নাই কিন্তু মোৰ পিতৃৰ পৰা তাৰ সন্মতি ল'ব লাগিব কথামতেই কাম ৰজা বেছি দেৰি কৰিবলৈ নিবিচাৰিলে আৰু মাছমৰীয়া সকলৰ ৰজা ধুবীৰৰ তালৈ গল ধুবীৰৰ দেশত ৰজা সিংহাসনত বহি আছিলে যেতিয়া কুৰুৰা শান্তনুক নিজৰ দৰবাৰত দেখিলে সেই ৰজাৰ মন ব্যাকুল হৈ পৰে ৰজাই সুধিলে হে মহাৰাজ শান্তনু আপুনি কি ভাবি আমাৰ ৰাজ্যত প্ৰৱেশ কৰিছে তেতিয়া শান্তনু ৰজাই কৈলে মোৰ এটাই মাত্ৰ কামনা মই আপোনাৰ কন্যা নিজৰ পত্নী হিচাপে পাব বিচাৰো ৰজাৰ কথা শুনি সেই ধুবীৰে কলে তাত মোৰ কোনো আপত্তি নাই মহাৰাজ কিন্তু আপোনাৰ ইতিমধ্যে এজন পুত্ৰ আছে মই মোৰ কন্যাৰ ভৱিষ্যতক লৈ শংকিত যদি আপোনাৰ পুত্ৰ ৰজা হয় কাইলৈ তেনেহলে আপোনাৰ আৰু আপোনাৰ নতুন হবলগীয়া পত্নী অৰ্থাৎ মোৰ কন্যাৰ সন্তানসকলৰ কি হ'ব আপুনি প্ৰতিজ্ঞা কৰিব লাগিব দেৱব্ৰত আহিবলগীয়া ৰজা যাতে নহয় আপোনাৰ আৰু মোৰ কন্যাৰ পুত্ৰসকলেহে যাতে ৰজাৰ হিচাপে মৰ্যাদা পায় আৰু সিংহাসন লাভ কৰে যেতিয়া এই কথা শুনিলে তেতিয়া কুৰুৰা শান্তনুৰ মন ভাঙি পৰিল তেওঁ এনেকৈ কেনেধৰণে প্ৰতিজ্ঞা কৰিব কাৰণ দেৱব্ৰত এজন সুনিপুণ সুজ্ঞানী ব্যক্তি আছিলে আৰু তেওঁ আহিবলগীয়া ৰজাৰ বাবে সম্পূৰ্ণৰূপে যোগ্য আছিলে অৱশেষত ৰজা ধুবীৰৰ দেশৰ পৰা উভতি আহিল সময়বোৰ পাৰ হল উভতি অহাৰ দিনৰে পৰা ৰজাৰ মনটো খুবেই বেয়া দেৱব্ৰতে এইটো কথা অনুভৱ কৰিলে আৰু এদিন ৰজাক সুধিলে দেউতা আপোনাৰ কি হৈছে আপুনি আজিকালি মন মাৰি থকা হয় তেতিয়া ৰজাই কিবা কম বুলি বিচাৰি থমকি ৰল এজন পিতৃয়ে পুত্ৰৰ আগত মনৰ এনেকুৱা দুখ কেনেকৈ প্ৰকাশ কৰিব তথাপিতো তেওঁ আওপকীয়াকৈ কলে আচলতে মই আমাৰ বংশৰ ভৱিষ্যতক লৈ শংকিত তুমিতো অনবৰতে অস্ত্ৰ শস্ত্ৰ যুদ্ধ বিগ্ৰহত ব্যস্ত হৈ থাকা শাস্ত্ৰটো কৈছে এজন পুত্ৰ থকাতকৈ নথকাই ভাল তেনেহলে আমাৰ বংশৰ দায়িত্ব কোনে ল'ব তোমাৰ যদি কিবা এটা হৈ যায় আমাৰ বংশ নাইকিয়া হৈ যাব ৰজাৰ মুখত
এয়া কথা শুনি দেৱব্ৰতৰ বুজিবলৈ আৰু বাকী নাথাকিল। তেওঁ ভাবিলে নিশ্চয় কথাৰ আঁৰত কিবা এটা আছে। সেয়েহে ৰথৰ সাৰথীজনৰ ওচৰত গৈ সুধিলেগৈ, মহাৰাজ কলৈ কলৈ গৈছিল? যেতিয়া ৰথৰ সাৰথীয়ে ক'লে যে মহাৰাজ ধুবীৰৰ দেশলৈ গৈছিলে, তেতিয়া দেৱব্ৰতেও ধুবীৰৰ দেশলৈ গ'ল। ধুবীৰৰ দেশত গৈ তাৰে মাছমৰীয়াসকলৰ ৰজাজনৰ পৰা সকলো কথা বিৱৰি শুনাৰ পাছত প্ৰতিজ্ঞা কৰিলে যে দেৱব্ৰতে, মই কেতিয়াও ৰাজসিংহাসনত নবহো। কিন্তু ধুবীৰৰ ৰজাজন আছিল বহুত চতুৰ। তেওঁ ক'লে, মই এইটো নিশ্চিত যে আপুনি কেতিয়াও ৰাজসিংহাসনত নবহে, আপুনি আপোনাৰ প্ৰতিজ্ঞা কেতিয়াও ভংগ নকৰে। কিন্তু আপোনাৰ হ'বলগীয়া পুত্ৰসকলৰ তাততো কোনো নিশ্চয়তা নাই। তেওঁলোকে যদি আহি ৰাজসিংহাসন দাবী কৰে, তেতিয়া কি হ'ব? লগে লগে পিতৃৰ সুখৰ কথা ভাবি দেৱব্ৰতে প্ৰতিজ্ঞাবদ্ধ হ'ল যে তেওঁ কেতিয়াও বিবাহপাশত আবদ্ধ নহয়। মই কেতিয়াও বিবাহ নকৰো বুলি দেৱব্ৰতে যেতিয়া চিঞৰি ক'লে, লগে লগে ধ্বনি প্ৰতিধ্বনি হৈ পৰিল আৰু তেতিয়াই নৱমণ্ডলৰ পৰা উচ্চাৰিত হ'ল ভীষ্ম 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 বুলি। লগে লগে পুষ্পাঞ্জলি হৈ পৰিল। এনেদৰে দেৱব্ৰতৰ নাম সেই প্ৰতিজ্ঞাৰ লগে লগে ভীষ্ম হৈ পৰিল আৰু ভীষ্মই মৃত্যু পৰ্যন্ত নিজৰ প্ৰতিজ্ঞা ৰাখিলে। আজিৰ কাহিনীটো ইমানেই আছিল। কাইলৈ আমি ভীষ্ম আৰু অম্বাৰ কাহিনী শুনিম। যদি আপোনালোকৰ ভাল লাগিছে আমাৰ ভিডিঅ' লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি আমাক মৰম দি যাব, নতুবা এবাৰলৈ হ'লেও চেনেলটোৰ নাম মনত ৰাখি থৈ যাব। আজিলৈ ইমানেই, ধন্যবাদ।